সকলোলৈকে স্বাগতম জনাই আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি মই লখিমপুৰ বালিকা মহাবিদ্যালয়ত উপস্থিত হৈছোঁহি। আজি বালিকা মহাবিদ্যালয়ৰ ভিতৰত অলপ চাকৰি মাতৃভাষা সন্দৰ্ভত আলোচনা কৰিবলৈ মই ভিতৰত সোমাইছোঁ। এতিয়া প্ৰথমে সকলোলৈ নমস্কাৰ আৰু সুপ্ৰভাত জনাই আজিৰ আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া আমি প্ৰথম বেঞ্চৰ পৰা আৰম্ভ কৰিম। কি পাইছা? শব্দটো কি পাইছা? গুড মৰ্ণিং। গুড মৰ্ণিংটো অসমীয়াত কি বুলি কয়? সুপ্ৰভাত। খুব ধুনীয়াকৈ কৈছা। আৰু ইয়াত কি পাইছে বাৰু? বাই। আমি যে বাই বাই বুলি কওঁ ন? বাই বাইটো অসমীয়াত কি বুলি কয়? বিদায়। খুব ধুনীয়াকৈ জানিছা বাৰু। তাৰপিছত ইয়াত কি পাইছে? প্ৰিন্সিপাল না? প্ৰিন্সিপালটো অসমীয়াত কি কয়? প্ৰধান অধ্যক্ষ। ঠিকে আছে। তাৰপিছতে ইয়াতে কি পাইছে এতিয়া? মেজৰ ছাবজেক্ট যে লয় ন? মুখ্য। আৰু মুখ্য অতি শব্দটো কি বুলি কয়? আৰু এটা যে আছে মুখ্যটো হয় বাৰু, অনাৰ্ছ বুলি যে কয়। মুখ্যটো হয় বাৰু, কিন্তু তাৰ সঠিক শব্দটো অনাৰ্ছ হয়, নহয় জানো? অনাৰ্ছে হয়। তাৰপিছত আৰু কি আছে? ড্ৰেছ, পোচাক। খুব কিন্তু তোমালোক অধ্যয়ন কৰিছা চাগে দেই, ভাল লাগিছে। ইয়াত কি পাইছে শব্দটো? টিউচন। টিউচনটো চবেই কৰে। শিক্ষণ বা হয়, ঠিকে আছে। তাৰপিছত ইয়াতে ছেমিষ্টাৰ। ছেমিষ্টাৰটো চবেই, এতিয়া কি ছেমিষ্টাৰ তুমি? ফাৰ্ষ্ট ছেম, নহয় জানো? ছেমিষ্টাৰটো কি বুলি কয় অসমীয়াত? খাতমাকিক। প্ৰফেচাৰ অধ্যাপক, প্ৰফেচাৰ নহয় জানো? এতিয়া ছাৰ যে প্ৰফেচাৰ হয়, অধ্যাপক নে প্ৰবক্তা বুলি ক'ব? প্ৰবক্তা হ'ব চাগে, নহয় জানো? ছাৰ ছিগনেল মানে কি? সংকেত। তাৰপিছত আৰু কি পাইছে? প্লেট। প্লেট। এতিয়া যে চাহ খাইছোঁ, প্লেট। এইটো অসমীয়াত কি বুলি কয়? কি? তাল। প্লেটটো পিয়লা বুলি কয় নেকি? কি পাইছে? প্লেট। প্লেট পাইছে। আচ্ছা, প্লেটটো কি? তাল বা কাঁহী, নহয় জানো? সেইটো শুদ্ধ হৈছে বাৰু। তাৰপিছত ইয়াত কি পাইছে? টেলেণ্ট। টেলেণ্ট। এই আমুকৰ টেলেণ্ট আছে দেই। প্ৰতিভা। শুদ্ধ। আৰু ইফালে কি পাইছে? নাই পোৱা ন? তাত মই এটা ফটোগ্ৰাফ লৈ লওঁচোন তোমাৰ লগত। মাজলৈ আহা। গোটেই ষ্টুডেণ্টখিনি আহিব। মেটছ, ক্ৰিকেট মেটছ, ফুটবল মেটছ। কি পাইছে? মেটছ, ফুটবল মেটছ, ক্ৰিকেট মেটছ। তেতিয়াহ'লে মেটছটোৰ অসমীয়া প্ৰতিশব্দ কি? মেটছ। প্ৰতিযোগিতা শুনিছে ন? প্ৰতিযোগিতা অলপ চৰ্চা কৰিব লাগিব। আৰু এইটো কি আছে? এনেই প্ৰিকে পাইছোঁ বোলে। বিনামূলীয়া। বিনামূলীয়া। সেইফালে কি পাইছে? ছিষ্টেম। ছিষ্টেমটো বেয়া হৈছে ন? পদ্ধতি বা প্ৰণালী বা ব্যৱস্থা, নহয় জানো? ঠিকে আছে। আৰু ব্যৱস্থাটো বেছি শুদ্ধ হ'ব ছাৰ ন? তাৰপিছত আৰু কোনে পাইছে? নাই, আৰু এটা দি দিওঁ নেকি ন? ষ্টাম্প। এয়া ষ্টাম্প এটা মাৰিব লাগে। ষ্টাম্প এটা মাৰি দিয়া বুলি কয়। নাই, পেটত আছে, মুখত নাই। মোহৰ। ঠিকেই, মোহৰ। আৰু কি পাইছে ইয়াতে? ডকুমেণ্টছ কি? দস্তাবেজ বা নথি পত্ৰ, নহয় জানো? আৰু ইফালে কি পাইছে? লিডাৰ। নেতা। খুব নাই ছাৰ, সঁচাকৈ কৈছোঁ মানে, খুব ধুনীয়াকৈ চবেই পাৰিছে। যদি শতাংশ হিচাপত চাই মানে খুব। আচ্ছা,
ছাৰলৈ খুব ধন্যবাদ থাকিল আৰু কি আছে হা ৰিপৰ্ট ৰিপৰ্ট ডাক্তৰ ৰিপৰ্ট প্ৰতিবেদন ছাৰৰ কিন্তু হেৰিটো খুব হেৰি হৈছে দেই আইডেণ্টি কাৰ্ড পৰিচয় পত্ৰ আৰু কি আছে বেলেঞ্চ 12 সাম্য আৰু কি আছে ৰেগিং যে চলে মহাবিদ্যালয়ত অত্যাচাৰ বা উৎপাত নহয় জানো ঠিকেই আৰু কি আছে ইয়াতে কলে ন আচ্ছা এইফালে আছে ন কলে ন ইয়াতে আছে আৰু কি আছে পিয়লা কাপ ইয়াতে আছে পিয়লাটো কেপ্টেইন কেপ্টেইন দলপতি বা অধিনায়ক নহয় জানো আৰু ইয়াতে কি আছে জেইল জেইল যাব লাগে বুলি কয় কাৰাগাৰ আচ্ছা এতিয়া ছাৰক মাতি আনি খুব হেৰি এটা কৰিব লাগিব ছাৰৰ চকলেট দিব পাৰিলোঁ এটা নহয় কিন্তু পাহৰিলোঁ নাই ইয়াৰ পিছৰবাৰ যেতিয়া অনুষ্ঠান কৰিম কিন্তু চবকে মানে চকলেট দিয়াৰ ব্যৱস্থা কৰিম কাৰণ ইয়াত মই যিমানটো হেৰি এতিয়ালৈকে মানে অনুষ্ঠান কৰিছোঁ আজিৰ নিচিনাকৈ হেৰি কোনেও মানে হেৰিটো দেখুৱাব পৰা নাই আজি খুব ভাল লাগিছে সঁচাকৈ মানে মাতৃভাষাৰ প্ৰতি খুব হেৰি আছে কিন্তু এই চেণ্টিমেণ্ট বুলি যে কয় চেণ্টিমেণ্টটো কি বুলি কয় বাৰু অসমীয়াত চেণ্টিমেণ্ট এই চেণ্টিমেণ্টত কামটো কৰি দিলোঁ মই আৰু চেণ্টিমেণ্ট জানে নজনা নহয় আচলতে নহয় জানো জানে চেণ্টিমেণ্টত মই কামটো কৰি দিলোঁ আৱেগিকভাৱে কৰি দিলোঁ বুলি ক'লোঁ যে আৱেগিক চেণ্টিমেণ্ট নাই ছাৰ সঁচাকৈ আপোনাৰ মহাবিদ্যালয়ত মই যিমান ছাত্ৰী দেখিছোঁ মানে শতাংশ হিচাপত চাবলৈ গ'লে আপোনাৰ 100% বুলিয়ে ক'ব লাগিব মানে খুব ধুনীয়া আপুনি হেৰি কৰিছে এটা কাম কৰি দেখুৱালে তাকে এইফালে অলপ হেৰি হ'লে ভাল আমাৰ এইটো এটা অংক যি মাতেৰে মই প্ৰথম মা বুলি ক'বলৈ শিকিলোঁ যি ভাষাৰে সেই ভাষা মোৰ বুকুৰ আপোন সেই ভাষাটোক আমি সচেতনতাৰে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় ই ভাষিক জাতীয়তাবাদ বুলিও ক'ব পৰা তোমালোকে যিদৰে বাঙালীসকলে নিজৰ বাংলা ভাষাটো পৃথিৱীৰ সকলো ভাষাতকৈ কি বুলি ভাবে উৎকৃষ্ট ভাষা বুলি ভাবে আৰু হয়ো এই বাংলা ভাষাতেই নোবেল প্ৰাইজ অসমীয়া ভাষাটো অদূৰ ভৱিষ্যতে আমি আশা কৰিম যে নোবেল প্ৰাইজ কোনোবাই পৰ্যায় অসমীয়া ভাষাৰ চৰ্চা কৰোঁ আমি যিমানেই ইংৰাজী ভাষাৰ ব্যৱহাৰ নকৰোঁ কিয় আমি যিমানেই আজিৰ জটিল সময়ৰ প্ৰেক্ষাপটত ইংৰাজী ভাষাক শিকিবলগীয়া হোৱাৰ পৰিৱেশ তৈয়াৰ নহওক কিয় নিজৰ ভাষাক কিন্তু কেতিয়াও এলাগি কৰিব কথা ইমানেই আৰু মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক বেয়া পোৱাটো জানো যায় কোনে কৈছিল মোৰ নিজৰ আইক মই ভাল পাওঁ বুলি কওঁ কিন্তু লোকৰ আইক আমি ভাল পাই থাকিম গতিকে মোৰ ভাষাটো ভাল বুলি ক'লে এইটো নুবুজাব যে মই আনৰ ভাষা এটা অস্বীকৃতি দিওঁ কিন্তু নিজৰ ভাষাটোক মই প্ৰাণ ধৰি ভাল থেংক ইউ ভাষাটো মানে জাতিটোৰ প্ৰধান প্ৰথম পৰিচয়টো হৈছে ভাষা গতিকে তেনে ক্ষেত্ৰত আমি ভাষাৰ প্ৰতি সজাগ সচেতনতা সকলোৱে থাকিব লাগিব কেৱল মোৰে নহয় বা তোমালোকৰে নহয় সকলোৱে থাকিব লাগিব তেনেস্থলত অসমীয়া লেখাৰ কথা আছে নহয় আছে এংগাং লোৱা নাই ল'লে এংগাং ৰক্ষা নাই গতিকে মই তাৰ যোগ কৰি আৰু দুটামান বাক্য মই কম আছে ভাষা পোৱা নাই হ'লে ভাষাৰ সমস্যা নাই আমাৰ কিন্তু এই ভাষাবোৰ মানে আমি নোপোৱাৰ ফলত কিছুমান ক'ৰবাত হয়তো আমাৰ অসুবিধাৰ সৃষ্টি হৈছে ছাৰ ন বহু ভাষা মৃত্যু মুখতো পৰিছে আজি বিশ্বত বছৰেকত মিনিমাম 10টা ভাষা মৰি গৈ আছে আৰু চৰ্চাৰ অভাৱত কেৱল চৰ্চাৰ অভাৱত ভৱিষ্যতে মিচিং ভাষাও খাতাত আছে নিশ্চয় মিচিং ল'ৰা ছোৱালীবিলাকে আজিকালি হিন্দী চৰ্চা নকৰা গাঁৱৰ পৰা ওলাই টাউনলৈ আহিল টাউনলৈ অহাৰ লগে লগে তেওঁলোক জেণ্টলমেন হৈ জেণ্টলমেন হৈ
তেওঁলোকে নিজৰ ভাষাটো ক'বলৈ লাজ পায় লাজ পায় এতিয়া জোৱান কম কোনোবাই হাঁহিব নিশ্চয় এইটো নহয় নিজৰ জোৱান যিটো জোৱানক তেওঁ সৰুৰে পৰা মা বুলি ক'বলৈ শিকিলে অঁ মাৰ ভাষাটো আমি কেনেকৈ পাহৰিম মাতৃক তেতিয়াহ'লে আমি কোনোবাক মাক বেয়া পায় জানো মাকটো কোনেও বেয়া নাপায় গতিকে বিশেষকৈ ছোৱালীসকলে সেইটোৰ প্ৰতি আন্তৰিকতাটো বেছি আছে বুলি মই ভাবোঁ কাৰণ আজি মই এইখন মহাবিদ্যালয়ত আহি পেলাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ কেলৈ ইয়াত শতাংশ হিচাপত যদি চাই তেতিয়াহ'লে ৯৯% বুলি ক'ব লাগিব ছাৰ আপোনাক তাৰ বাবে অশেষ ধন্যবাদ ছাৰ তেওঁলোকে ইয়াত আহি শিকা নাই বহুত নতুনকৈ আহিছে আচ্ছা অহা আজি ইহঁত তিনিমাহ হ'ল প্ৰায়বোৰ গাঁৱৰ আচ্ছা মেইন কথাটো হ'ল এওঁলোক গাঁও এতিয়ালৈকে এওঁলোক জেণ্টলমেন হোৱাই নাই জেণ্টলমেন হ'ব আৰু 3 মাহৰ পাছত জেণ্টলমেন হোৱাটো হৈ থাকক কিন্তু চৰ্চাটো তাৰ পাছত জেণ্টলমেন হোৱাৰ পিছত চব চেঞ্জ হৈ যাব চব মানদে হৈ যাব বজাৰত গৈছিলোঁ বুলি ক'ব মাৰ্কেটত গৈছিলোঁ মাৰ্কেটত গৈছিলোঁ ক'ত যাব মাৰ্কেট জিলালৈ নহয় মানে টাউনলৈ গৈছিলোঁ বুলি ক'ব চব কৰিলোঁ ছাৰ বজাৰ বাবে চব কৰিলোঁ ধন্যবাদ ছাৰ ঠিক আছে